हेलो हेलो माने सीएम सारे फोन কৰিছিল তো এইখানে ডিসকানেক্ট কৰিব লগা হৈছে কোৱা মানে শংকৰক যে সাসপেন্ড কৰিলো গম পাইনে ক'ত দেখুৱা নাই স্যাৰ গম পোৱা নাই আজি কৰি দিছো মই সাসপেন্ড কালি ৰাতে মদ খাই বিনে মোক কয় তই কোন হয় ও গম পাইছনে মদ খাই বিনে মোক কয় তই কোন হয় আইএস অফিচাৰক কৈ আছে কোন হয় বোলে হয় নেকি সাসপেন্ড কৰিছো তাক সাসপেন্ড লেটাৰখন তাই এসপ্তাহৰ ভিতৰত পাই যাব এসএস অলৰেডি হি ফৰৱাৰ্ড হৈছে কালিৰ পৰা স্কুলত আহিব নালাগে বোলে নটিচ গৈছে তাৰ হাতত গৈছে অলৰেডি অলৰেডি গৈছে সি দৌৰি আছে পগলাৰ নিচিনা ফোন কৰি এবাৰ চাব পাৰে হয় নেকি মই কিয় সাসপেন্ড হলো ভাবিব লাগিছিল মদ খালে মানুহ ৰাজা নহয় না মদ খাই পিনে এটা আইএছক দম দিব সি আমি এইটো মানি ল'ব নোৱাৰো না আমাৰ লগত মানুহে সাৰ কৰি কমাই নাপায় সি বোলে আৰু দম দিয়ে মোক কৈ বোলে মই টোপনি আহিছে ফোনটো ৰাখকচোন মোক কৈ আছে টোপনি আহিছে ফোনটো ৰাখকচোন মই কৈছো কি আপুনি কাম নকৰে নেকি আমাৰ মই কোনো কাম নকৰো ফোন ৰাখক দিয়ক ঠিক আছে ৰাখক আপুনি ৰাতিপুৱা নোটিচ পঠাই দিছো সাসপেন্ড চিনি পায় না তাক পাওঁ ছাৰ গৰাকী মোৰ স্কুলৰ পৰা 2-2.5 কিলোমিটাৰ মান আঁতৰত ইনফৰমেশ্যন দিছে সিহঁতৰ গাঁৱৰ পৰাও দিছে আৰু আপোনাৰ সিহঁতৰ স্কুলৰ পৰা দিছে ষ্টুডেণ্টে দিছে কি বোলে এটা মদাৰো হয় মদ খাই পিনে স্কুলত যাই পিনে ক্লাছ কৰে স্কুলত বহুত মাৰপিট কৰে তেনেকুৱা ইনফৰমেশ্যন আহিছে আহোঁতে আমি লগে লগ সাসপেন্ড কৰিছো তাক মদাৰো মানুহটো আমি স্কুলত ৰাখিব নোৱাৰো কোনেই নহওক আমাৰ যেতিয়া আমাৰ ষ্টুডেণ্টে শিক্ষকে মদ খাব তেতিয়া আমাৰ ষ্টুডেণ্টেও মদ খাব নহয় জানো শিকিব সেইখন আমি মানুহ কেতিয়াও ৰাখিব নোৱাৰো মই লগালগ তাক সাসপেন্ড কৰিছো এতিয়া তাই কোনটো পৰ্যায়ত যাব কি কৰিব কেছ কৰিব কি কৰে কৰি থাকক ক'ব লগা নাই সি বোলে চিএছিয়ে ক'লে মোক যে ছাৰ সিটো বহুত পাগলা হৈছে ছাৰ কিবা এটা কৰক নাই পইচাৰ চব বস্তু পইচা দি নহয় গম পাইছে কিছুমান ষ্টুডেণ্টৰ পিনে চাব লাগিব আমি তেখেতৰ পিনে চাব নোৱাৰো তাই এতিয়া যদি মোক 20 লাখ টকাও দিয়ে সেইটো পইচাটো নহব কাৰণ আমাৰ ষ্টুডেণ্ট ধ্বংস হ'ব কাৰণ জানে যে ছাৰে মদ খাই পিনে মোক ক্লাছ কৰিছে আমিওতো মদ খাই পিনে আমাৰ কিবা কৰিব লাগিব লাইফত শিকিব তেখেতে মদ খাব সৰু বাচ্চা হয় নহয় জানো শিকি যাব সেইটো কাৰণে আমি তাক এক্টিভেট কৰিব নোৱাৰো তাক অলৰেডি ডিএক্টিভেট ৰাখিছো অলৰেডি অল স্কুল হাইলাইট কৰিছো মই চিএছিয়ে গম পাইছে অল স্কুল হাইলাইট কৰিছো স্কুলত কোনো বস্তু নাপায় খোৱা বোৱা নাপায় কিতাপ নাপায় একো নাপায় স্কুল হাইলাইট যদি সেই 3 মাহৰ ভিতৰত হাইলাইটখন সিহঁতে এক্টিভেট নকৰে স্কুলখন ৰিজেক্ট কৰি পিনে মালিকপুৰলৈ পৰিৱৰ্তন কৰিম মানে একেলগ হ'ব দুখন একেলগ কৰি দিম কৰি পিনে সেইখিনি যিখিনি ষ্টুডেণ্ট আছিলে সেইখিনি মানিকপুৰ স্কুলত পঢ়াব ঠিক আছে আৰু তাৰ হেডমাষ্টাৰখন আমি তাত ট্ৰেন্সফাৰ কৰিম এমবি স্কুললৈ ট্ৰেন্সফাৰ কৰিম আপোনাক ঠিক আছে এলপি নহয় এমবি আপোনাৰ ডিএলএড আছে না মোৰ ডিএলএড আছে ডিএলএড আছে মই এলপি নহয় এমবি স্কুললৈ পাঠশালা কথা পাতিছো মই অলৰেডি এতিয়া চিএম ছাৰৰ লগত কথা পাতিছো কলৈকে স্যাৰ হেৰি কৰিব মোক পাঠশালা ঠিক আছে বাৰু পাঠশালা আপোনাৰ হাজবেণ্ডৰ ঘৰত দেখোন মোৰ হাউলিত হয় স্যাৰ হাজবেণ্ডৰ ঘৰ হাউলি হয় নহ'ব হাউলি নাই পোষ্টিং নাই একো নাই স্যাৰ হ'ব দিয়ক একো প্ৰব্লেম নাই মোক পাঠশালালৈকে দিয়ক মোৰ প্ৰব্লেম নাই মই এতিয়া দি আছো কালিৰ পৰা স্কুলত যাব নালাগে আচ্ছা ঠিক আছে এফাৰমেণ্টটো এতিয়া যাব ট্ৰেন্সফাৰখন যাব কালি স্কুলত যাই পিনে এটা কালি বন্ধ আছে পৰহি যাই পিনে চবৰ ষ্টুডেণ্টৰ পৰা কিবা কথা চথা পাতি পিনে ভালকে গুচি আহক ঠিক আছে হ'ব ছাৰ যদি দুজন একেলগে যদি যাব বিচাৰা দুজন একেলগে যাব পাৰা অথৰিটি মই দিম স্কুলখন খালী নহয় স্কুলখন লগালগ গুৱাহাটীৰ পৰা টিচাৰ আহি আছে তেনেহ'লে ছাৰ ফুলমণি বাইদেউকো দি দিয়ক ফুলমণি বাইদেউ তাইৰো মানে এটা ট্ৰেজেডি তাইৰ হাজবেণ্ড ঢুকাই গৈছে বেচাৰি একদম মানে তাইৰ খুব ট্ৰেজেডি হয় অকলে ইমান গালি পাৰিছো তাক ক'ব লাগিছিলে না ইমান কথা নকলো হয় তাক চাগে ইমান গালি পাৰিছো মানে সেইদিনা ৰাতি আৰু ছোৱালীজনী বহুত অমায়িক বহুত হয় আৰু সঁচাকে ছাৰ তাই এটকাও তাই যদি খাইছে মই একদম ভালকে জানো তাই এটকা খোৱা বোৱা এইবিলাক কথা বাদ দিয়ক খোৱা বোৱা লোৱা এইটো নহয় কথা সেইটো পাৰিলে কথাটো হ'ল যে হাজবেণ্ড ঢুকাইছে ইয়ং ছোৱালী মই ফটো চাই আছো আপোনাৰ ফটো আপুনি ক্ষীণকে হয় অলপ শকত টাইপ হয় ফটো আছে না তাৰমানে আমি আপোনাক ডিটেইলছ চাইছো হয় ছাৰ তাৰমানে তাইৰ হাজবেণ্ড ঢুকাইছে তাই একদম অকলশৰীয়া খালি মাক বাপেক আছে পাৰিলে ছাৰ তাইকো সেই পাঠশালালৈকে যদি দিব পাৰে আৰু বহুত ভাল হয় তাইৰ ঘৰ পাঠশালাৰ ফালে সেই কোনোবা চিমলা বুঢ়ী নে কিবা এটা কয় এটা কথা পাঠশালা মই তাক পাঠশালা দুজনকে দি আছো কিন্তু পষ্টিংটো আপোনালোকে আজি কেই তাৰিখ হয় আজি ছাৰ 5 তাৰিখ গ'ল
5 তাৰিখ গ'ল, 5 তাৰিখ 1 তাৰিখৰ অহা মাহৰ 1 তাৰিখৰ পৰা ডিউটি কৰিব পাঠশালাত। হয় ছাৰ, নিশ্চয়। আৰু ট্ৰেন্সফাৰটো আজিয়ে দিম, কিন্তু এইকেইদিন ফ্ৰীতে কৰাই দিয়ক মানিকপুৰত, ঠিক আছে? ফ্ৰীতে কৰক, ঠিক আছে। কাৰণ এইটো মোৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ। হয় ছাৰ, নিশ্চয় যাম। কোনো অথৰিটি নাই, কৰিব নালাগে, ট্ৰেন্সফাৰ পোৱাৰ লগে লগে কৰিব নালাগে, ঠিক আছে? হয় ছাৰ, হয় ছাৰ। তো এইটো মোৰ পৰা এটা ৰিকুৱেষ্ট থাকিব যে সিহঁতৰ ক্লাছখন আপোনালোকে কৰিব। হয় ছাৰ। মানে ষ্টুডেণ্ট কেইটা নহ'লে স্কুল বন্ধ হৈ থাকিব। হয়, ঠিক আছে। সেইকাৰণে কিবা স্কুলৰ ইমান 12 বছৰ কাম কৰি পিনে স্কুলৰ বিষয়ে কিবা হৈছে, কিবা এটা মৰম আছে, নহয় জানো? নিশ্চয়। সেই হিচাপতে আপুনি 10 দিন বা এসপ্তাহ এটা ৱেইট কৰক, পঠাই দিয়াৰ লগে লগে আপোনালোকে গুচি আহিম, ঠিক আছে? তাৰপিছত সিহঁতে কি কৰে কৰক, কোনো কথা নাই। হ'ব দিয়ক। তেতিয়াহ'লে ছাৰ স্কুলখনৰ নাম চাম এইবিলাক মই পাম নেকি ডিটেইলবোৰ? এইবিলাক আমি এতিয়া ক'ব নোৱাৰো, এইবিলাক আমি যেতিয়া লেটাৰখন পঠাম, লেটাৰত ডিটেইলছ থাকিব, কণ্টেক্ট নাম্বাৰ থাকিব, সেই লেটাৰখন DC অফিচত জমা দিব লাগিব, তো লগালগে এপ্ৰুভ হৈ যাব। আচ্ছা, হ'ব ছাৰ, ঠিক আছে? এখন জমা দিব নালাগে, জমা মই দি দিম। হ'ব ছাৰ, থেংক ইউ। কপিখন পাব আৰু অৰিজিনেলখন মই জমা দিম বৰপেটাত, ঠিক আছে? হ'ব। জমা দিয়াৰ লগে আকৌ এইবিলাক কথা আকৌ বেলেগক মই নিজে ট্ৰেন্সফাৰ হৈ আছো বুলি কৈ নকৰিব, কাৰণ মই কাক কম ন, ইমান হেৰি এটা কিছুমান বস্তু নিজৰ ভিতৰত কনফিডেন্সিয়েল ৰাখিব লাগিব। হয়, সেইটো আপোনাৰ এক কাম কৰিব, আপোনাৰ 2টা ফিজ মই কাটিম বাৰু। আপোনাৰ ইয়াতে একচুৱেলি 50,000কে হয় ট্ৰেন্সফাৰটো, 50 1 লাখ টকা হ'ব, কিন্তু মই 50 নহয় 1 লাখ 2 লাখ কৰিম, আৰু ফুল মানিটো 50,000 কৰিম। ছাৰ মোৰতো কিমান কি বোলে হাজবেণ্ড নাই বোলে? ছাৰ মোৰো সেই একে দোষা, মোৰ হাজবেণ্ডে চাকৰি নকৰে ছাৰ। হাজবেণ্ডে কি কৰে? হাজবেণ্ডে ছাৰ এনেই হেৰি কি কয় ফেন্সাৰ স্কুলত ছাৰ, তেওঁৰো হোৱা নাই। মোৰো সেই একে দোষা, মোৰ 2টা বাট। ঠিক আছে বাৰু, যেটো ফিজ হয় সেইখন দি দিলে 50। হ'ব ছাৰ। তো ঠিক আছে, ট্ৰেন্সফাৰ কৰি দিয়া। মই ইমেইলটো ডাইৰেক্ট কৰ ইমেইল এটেনশ্যন, ইমেইলটো ক'ব। ৰুকসানা আৰু SANAA ৰুকসানা 273@gmail.com। এইটো কিমান টাইম লাগিব? 3 ঘণ্টাৰ পিছত এইটো এপ্ৰুভ হ'ব, ঠিক আছে? ঠিক আছে, সাবমিট কৰিছোঁ অলৰেডি, আমি সাবমিট কৰি আছে মানে, ঠিক আছে? হ'ব 3 ঘণ্টাৰ পিছত। আৰু এইখন কথা মানে কি, আমি CRC-কো নক'ব, মানে কাৰণ কোনো CRC ক'লে কি হ'ব, CRC ডিষ্ট্ৰিক্টত ক'ব যে ৰুকসানা ট্ৰেন্সফাৰ হৈ আছে। তেতিয়া আমাক SP-য়ে ফোন কৰিব, অমিতা সিং, যোনে বৰপেটাত SP হয়। সেই মোলৈ ফোন কৰিব যে ছাৰ আপুনি বোলে ট্ৰেন্সফাৰ দি আছে, স্কুলটো কেনেকৈ চলিব, তেনেকে মোক ক'ব, ঠিক আছে? তো এইটো হ'ব নালাগে, চুপচাপ থাকক। মইতো নিজেই দেখোন চলিউশ্যন ওলাই দিলোঁ, পাই থাকক, ট্ৰেন্সফাৰ পাওক। মানে সেইখিনি জেগা হাৰামি হ'ব, কাৰণ এইটো লোকেল হয় বা কিবা এটা, এইটো টাউন নহয়। আৰু এতিয়া য'ত দি আছে টাউন নহয়, ঠিক আছে? টাউনত কোনো ডিষ্টাৰ্ব কৰিব নাযায়, টাউনে মানুহে গম পায়, ঠিক আছে? গাঁৱত মানে কিবা এটা হ'লে, সৰু এটা পকা মানে এনেকুৱা কৰিলে মানে সিহঁতে লাগি যায়, ঠিক আছে? এইটো গাঁও বুলি কয়, আৰু গাঁৱৰ মানুহ কেতিয়াও উন্নতি হ'ব নোৱাৰে, গম পায়? হয় ছাৰ, দেখিছো মই। গাঁৱৰ মানুহ কেতিয়া গাড়ী কিনিব পাৰে, 4 চকা আছে গাঁৱৰ মানুহৰ। গাঁৱৰ মানুহৰ কিবা ডাঙৰ ফ্লাইট আছে নাই, কাৰণ কি সিহঁতৰ বুদ্ধি নাই, ব্ৰেইন নাই, মানে কাৰ লগত কেনেকৈ কথা পাতিব লাগে, ঠিক আছে? টিচাৰৰ লগত কেনেকৈ কথা পাতিব লাগে, টিচাৰৰ লগত যি টি ভুগি থাকে। এটা ভাবিব লাগে যে সি এজন টিচাৰ হয়, সি আমাক শিক্ষা দি আছে, অলপ ভাবিব লাগে। সিহঁতে নাভাবে, পাই থাকো না, আপুনি ক'লে নহ'ব, আমি মানে এইবিলাক বস্তু পাই থাকো। ক'ত কেনেকে দম ইউজ কৰিব লাগে সিহঁতে গম নাপায়। যেনেকুৱা আপুনি প্ৰেচিডেণ্ট বনাইছে, মোৰকো প্ৰেচিডেণ্ট হয়, একো গম নাপায়, য'ত ত'ত কিবা কথা কৈ দিয়ে। সেইবিলাক কথা অথৰিটি নাই না আমাৰ, ক'ব নাপায় না সেইবিলাক, গম পাইছে? সেইবিলাক একো হেৰি নাই। আমি ট্ৰেন্সফাৰ দি আছো, ট্ৰেন্সফাৰটো মই 3 ঘণ্টাৰ ভিতৰত দিম। আৰু হাউলিলৈকে গুচি যাওক, হাউলি বোলে পাঠশালা গুচি যাওক, সেয়া বহুত হ'ব মোৰ বাবে। তাৰমানে ইয়াৰ পৰা পাঠশালা গুচি যাওক। পাঠশালা গ'লে হাজবেণ্ডৰ ঘৰৰ ওচৰত থাকিব, নিজৰ লেভেল থাকিব, গাঁও থাকিব, টেনশ্যন নাথাকে। তাৰ পৰা মানে লাইফ টাইম হ'ব, মই লাইফ টাইম চিলেক্ট কৰি দিম আছে। তাৰ পৰা আৰু ক'তো ট্ৰেন্সফাৰ নিদিয়ে, ঠিক আছে? ঠিক আছে। আৰু যদি মই বিচাৰিলো হয়, তেনেহ'লে মই 3চকীয়া ডিব্ৰুগড়লৈ দিব পাৰিলো হয়, কিন্তু সেইখিনি মই বিচৰা নাই, ঠিক আছে? সেইখিনি বিচৰা নাই, মই যিখিনি কৰিছো সেইখিনি। আপুনি মোৰ নাম্বাৰখন জানেনে? CRC দিছিলে নাই? ছাৰ এইটো নম্বৰ নহয় জানো? ফোনপে গুগল পে নাম্বাৰখন? নাই ছাৰ, জনা নাই মই। নাম্বাৰখন মই মেছেজত দিম নে আপুনি লিখি ল'ব? মেছেজতে দি দিয়ক আৰু। মেছেজ কৰি দি দিম। পইচাখন 1 লাখ টকা, তাতটো ফুল মানিটো আৰু আপোনাৰটো ট্ৰেন্সফাৰ কৰি মোক কিমান টাইমৰ ভিতৰত দিব? এতিয়াতো ধৰক, এতিয়াতো পাৰা নাযাব ছাৰ, মানে দিম। কিবা 50% দিব পাৰে, 50% পিছত দিম।
এতিয়া মই তাইক সুধিব লাগিব এতিয়া বা তাইৰ বা কণ্ডিশ্যন কেনেকুৱা মোৰো ছাৰ কণ্ডিশ্যনটো খুব এটা ভাল নহয় তাৰমানে গমে পাইছে চেলাৰী হৈছে কিন্তু সেয়া ছাৰ 25 গ'লেই এতিয়া দুটা বাচ্চা লৈ থাকোঁ এটা অসুবিধা আৰু এতিয়া মানুহজনক ক'ব লাগিব বাবা নাকান্দে মই ট্ৰেন্সফাৰ কৰি দি আছোঁ এটা কাম কৰক 50 মান এতিয়া ট্ৰেন্সফাৰ কৰি দিয়ক আৰু কালি মানত 50 কৰি দিয়ক